নমস্কাৰ বন্ধু বান্ধৱীসকল লগৰ এজন লগ পালোঁ আৰু এইফালে উজ্জ্বল দা আমি ইয়াতে পথাৰত আহিলোঁ আজি এই লগৰজনৰ নতুন গান এটা শ্বুটিং কৰিছে গানটো হ'ল কইনা আজি উজ্জ্বল দাকো লগ পালোঁ ধুনীয়াকৈ আৰু কেনেকুৱা লাগিলে আৰু গানটোৰ বিষয়ে দুই এষাৰ কৈ দিয়াচোন বাৰু গানটো আচলতে লিখিছিল আমাৰ মোৰ বন্ধু ঋষিৰাজ আৰু কম্প'জ আমি দুজনে কৰা গানটো অলৰেডি আমি ৰিলিজ কৰিলোঁ ইউটিউবত আপোনালোকে চাব পাৰিব আৰু ভিডিঅ'টো লিখাৰ কিমান চনৰ পৰা লিখিছা তোমাৰ গানটো মই গানটো 2016-18 চনত যেতিয়া মই মানে অলপ প্ৰেমত তেতিয়া মোৰ কইনাজনীক লৈ মানে কেনেকুৱা ধৰণৰ হ'ব কইনাজনী মোৰ অকণমান ভাৱ ধাৰণা আছিলে বোকাহাটৰ কাৰণে আমাৰ কেনেকুৱা ধুনীয়া পৰিৱেশটো কেনেকুৱা লাগিছে আমাৰ বোকাহাটৰ পৰিৱেশ খুবেই ধুনীয়া আৰু অকল এতিয়া বুলি নহয় আগতেও আগতে আহিছোঁ আমি নাটক কৰি পেলাই এইখিনি ঘূৰি ফুৰিছোঁ তোমাৰ কেনেকুৱা লাগিছে আজি বোকাহাট প্ৰথম বাৰু তোমাৰ মোৰ প্ৰথমবাৰে বহুত ভাল আগতো আমাৰ ইয়াতে শ্বুটিং বহুত জানমণি গানো ইয়াত বনাইছে শিশু চাপৰি বুলি কয় এখন কেনেকুৱা লাগিছে আজি ইয়াত বহুত ধুনীয়া আৰু মানুহখিনি আমি সঁচাকৈ বহুত ছাপৰ্টিভ দাদা মানুহ আমাক সহায় কৰিছে আজি দিনটো গোটেই দিনটো আমাক কিন্তু যথেষ্টখিনি সহায় কৰিছে আমি সেইখিনি বস্তু তেখেতক আমি আন্তৰিকতাৰে সঁচা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কইনা বুলি ইউটিউবত চাৰ্চ কৰিলে গানটো পাব আৰু আমাৰ উজ্জ্বল দাই ধুনীয়াকৈ আছে আৰু আমাৰ বহুত মানুহ আছে নতুনকৈ গানটো ভাইৰেল হৈছিলে গম পাইছে নহয় গানটো এবাৰ অকণমান গুণগুণাই দিয়া যিটো গান ভাইৰেল হৈছিলে এইটো গান অকণমান গুণগুণাই দিয়া যাতে যে সকলোৱে যাতে চিনাকি মুখ পৰিৱেশ পায় এতিয়া যে তুমি দূৰ ধোঁৱাতেই গৰিছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যেন মোৰ আপোন তোমাতেই হেৰাও মই ধাৰাসাৰ তোমাকেই বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো আকৌ এবাৰ থেংক ইউ সকলোৱে ৰাইজে আঁকোৱালি ল'ব গানটো ধুনীয়াকৈ আৰু কইনা বুলি সকলোৱে আকৌ এবাৰ মই কৈছোঁ আৰু সকলোকে নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা গোটেইকেইজনৰ ফালৰ পৰা কাইলৈ আকৌ শ্বুটিং কৰিব বোকাহাটলৈ আৰু মোৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ইয়াতে সমাপ্ত আমি পুৰণা দিনৰ কিছুমান আমি চিত্ৰ আপোনালোকৰ আগত মানে দেখুৱাব বিচাৰিছোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকে চাব আমাৰ আশা থাকিল ধন্যবাদ